গাইজ, কেনেকুৱা আপোনালোকৰ খবৰ খাতি আৰু মই এইটো নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া বিহু আহি আছে, মাঘৰ বিহু। আপোনালোকে কি কৰি আছে কমেণ্ট কৰি জনাবচোন বাৰু, কি পিঠা বনাই আছে। আৰু ময়ো কাম কৰি আছোঁ ঘৰতে। এতিয়া মই কাপোৰ কানি ধুলোঁ কালি, আকৌ জলপানো কেইটামান খুন্দিলোঁ আৰু আজিও খুন্দিম। আজি বৰা চাউল তিয়াই থৈছোঁ ৰাতিপুৱাই, আজি সেয়াকে খুন্দিম। চাবচোন কেনেকা কি মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। জলপান খুন্দা পিঠাটো দেখুৱালোঁ প্ৰথমতে। আৰু এতিয়া মোৰ কাম কেইটামান আছে, কাম কেইটামান কৰি মেলি পাইছোঁ। এতিয়া কাপোৰ ধুই আহি গ'লোঁ, এতিয়া চাহ অকণ বনাই খাওঁ। চাহ বনাই আছোঁ মই। এতিয়া চাহটো খাই লওঁ, মাথাটো অকণ টিংটিঙা আছে, চাহটো অকণ খালে ভাল পাম নেকি মাথাৰ বিষটো। চাই থাকিব। এজন ৰঞ্জন দা হয়, ৰঞ্জন দাই মোৰ নাৰিকল গুচাই দি আছিলে, নাৰিকলৰ লাড়ু বনাবলৈ। মই বৰা চাউলৰ পিঠা খুন্দি আছোঁ বৌহঁতৰ পাকঘৰত। ঢেঁকী দি আছোঁ মই, বৌয়ে চাউল টুকি আছে। পিঠা খুন্দি আছোঁ। আমি পিঠা বনাই আছোঁ আৰু মোৰ লগত বৌ বনাই আছে।
এসাঁজৰ খাইছোঁ। এয়া হাঁহ মাংস, এয়া আলু, এয়া হাঁহ কাটি আছে তামোলৰ দাই। আৰু এইফালে আমাৰ মাইনাই কোমোৰা গুচাই আছে। আৰু সেইফালে বৌহঁতে ভাত চৌকা পাতিছে, ভাত বহাইছে, দেউতাও বনাই আছে। আমি এনেকৈয়ে খাইছোঁ আৰু সৰু সুৰাকৈ ঘৰতে। এয়া ভাত হৈ গ'ল, এয়া ভাত খাই আছে মায়ে ৰঙিদাই। ভিডিঅ'টো চাই ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।